হে দোস্ত মানে আজি কথাটো হৈছে আপুনি স্পেচিয়েল মাইক মানে যিটো ইউটিউবাৰসকলে ব্যৱহাৰ কৰে সেই মাইক ব্যৱহাৰ নকৰি কেনেকৈ আপোনালোকে বেষ্ট কোৱালিটি আপোনালোকে ভিডিঅ' বনাব পাৰিব। বন্ধুসকল এনে কেনেকুৱা হয়, আপোনালোকে যেতিয়া ভিডিঅ' বনায় তেতিয়া আপোনালোকৰ সেই মানে ভিডিঅ' কোৱালিটিবোৰ ইমান ভাল নহয়, কিন্তু আজিৰ পৰা আপোনালোকে এই টিপছটো ফ'ল' কৰাৰ পিছত আপোনালোকৰ ভিডিঅ' কোৱালিটিবোৰ মাইক নোহোৱাকৈ আপোনালোকৰ ভিডিঅ'বোৰ ভাল হ'ব আৰু আপোনালোকৰ ভিউ আহিব। বন্ধুসকল তেন্তে কেনেকৈ কৰিম, তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, মই এতিয়ালৈকে এটা মাইক ইউজ কৰা নাই। বন্ধুসকল মই মোৰ যিটো মোবাইলৰ মাইক আছে সেইটোৱে আপোনালোকৰ বন্ধুসকল যথেষ্ট। আপোনালোকে সেই ট্ৰিকটো ফ'ল' কৰিলে আপোনালোকৰ মাইক নোহোৱাকৈ বেষ্ট ভিডিঅ' কোৱালিটি আপোনালোকে ৰেকৰ্ড কৰিব পাৰিব। বন্ধুসকল তেন্তে কেনেকৈ কৰিব, আজি আপোনালোকৰ এই ট্ৰিকবোৰ আপোনালোকে ফ'ল' কৰিব, তেন্তে আপোনালোকে কৰিব পাৰিব। চাওক বন্ধুসকল, ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে বহুতে মাইক ব্যৱহাৰ নকৰে, তেওঁলোকৰ ভিডিঅ' কোৱালিটি কেনেকৈ ভাল হয়। আপুনি যদি এনেকৈ কৰে বন্ধুসকল আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ ভাল লাগে, এনেকুৱা যদি কৰে বন্ধুসকল আপোনালোকৰ যিটো মাইক যেনেকুৱা মাইকেই হওক আপোনালোকৰ ভিডিঅ' কোৱালিটি ভাল নহয়। কিন্তু আপুনি যদি আপুনি নিজেই ষ্ট্ৰং হয়, আপোনাৰ যদি গাত যদি বল থাকে আপুনি ভিডিঅ' বনাব, তেন্তে আপুনি ভিডিঅ' বনাওক। আপুনি চাব আপোনাৰ মাইক একেবাৰে মাইক দৰকাৰ নাই। বন্ধুসকল আপোনাৰ মাইক নোহোৱাকৈ আপোনালোকে ভাল ভিডিঅ' বনাব পাৰে। তেন্তে কেনেকৈ বনাব পাৰে বন্ধুসকল, আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইল বা কেমেৰা ফোনতে যেতিয়া আপোনালোকে থয় তেতিয়া আপোনালোকে হায়েষ্ট হ'লে 3 ফুট বা 4 ফুট দূৰত আপোনালোকৰ মোবাইলটো ট্ৰাইপডত থ'ব। তাৰপিছত বন্ধুসকল আপোনালোকে থোৱাৰ পিছত আপোনাৰ যিটো ভইচ আছে সেইটো ভইচটো আপোনালোকে অকণমান জোৰেৰে ক'বলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে যেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ শ্বুট কৰিব বা বনাব তেতিয়া আপোনালোকে এনেকুৱা এটা নিবিড় ঠাইত বনাব য'ত আপোনালোকৰ এটা শব্দ নহয়। বন্ধুসকল চাওক, এটা শব্দ হোৱা নাই মোৰ ভিডিঅ'টোত, হ'ব পাৰে দূৰত মোৰ ঘৰটো ৰাস্তাৰ কাষত হয়তো সেইকাৰণে এটা দুটা শব্দ হ'ব পাৰে, কিন্তু আপুনি যিমান জোৰেৰে ক'ব সিমান বাহিৰৰ শব্দবোৰ আপোনাৰ ভিডিঅ'ত ৰেকৰ্ড নহ'ব। বন্ধুসকল আপুনি অকণমান জোৰেৰে ক'বলৈ চেষ্টা কৰক, আপুনি ভিডিঅ'বোৰ অকণমান জোৰেৰে বনাবলৈ চেষ্টা কৰক। যদি আপোনাৰ ভিডিঅ'বোৰ চাউণ্ড কমি আছে, আপুনি কাইনমাষ্টাৰটো হয়তো ভিডিঅ' এডিট কৰে, তেন্তে আপুনি তাত গৈ আপোনালোকৰ যিটো চাউণ্ড আছে সেইটো আপোনালোকে অকণমান বঢ়াই লওক। আপোনালোকৰ কোৱালিটিবোৰ একেবাৰে ভাল হ'বই হ'ব। বন্ধুসকল এইটো 100% হ'ব। বন্ধুসকল ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে বেছিকৈ কাইনমাষ্টাৰতে এডিট কৰে। আমাৰ ডিম্পু দাইটো হয়তো কাইনমাষ্টাৰতে বহুতেই এডিট কৰে, কিন্তু আপোনালোকে কাইনমাষ্টাৰত কৰিব। কাইনমাষ্টাৰ বহুতো ফিচাৰ আপোনালোকে দেখা পাব তাত। বন্ধুসকল আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু কমেণ্ট কৰি জনাব। বন্ধুসকল আপোনালোকক কমেণ্ট কৰিলে আপোনালোকক বহুতো ভাল লাগে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। বন্ধুসকল আপোনালোকে নিজে ষ্ট্ৰং হ'ব, তেন্তে আপোনালোকৰ ভিডিঅ' কোৱালিটি ভাল হ'ব। আৰু বন্ধুসকল যদি আপোনাৰ মাইক নাই, এটা যদি ইয়াৰফোন মানে হেডফোন যিটো আমি কাণত গান শুনো সেইটো যদি আছে আপোনালোকে লগত, আপোনালোকে এইফালে সোমাই যদি মানুহে দেখা নাপায় আপোনালোকে এনেকুৱা কৰিব। কিন্তু মই বন্ধুসকল কৈছোঁ আপোনালোকে মাইক নোহোৱাকৈ আপোনালোকে ভিডিঅ' বনাব পাৰিব। বন্ধুসকল আপোনালোকে এই ট্ৰিক্সকেইটা ইউজ কৰি আপোনালোকে মাইক নোহোৱাকৈ ভিডিঅ' বনাব পাৰিব। আপুনি নিজে অকণমান ষ্ট্ৰং হৈ জোৰেৰে কথা ক'বলৈ চেষ্টা কৰক, তেন্তে আপুনি ভিডিঅ'বোৰ বনাব পাৰিব। তেন্তে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানখিনি। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোক কমেণ্ট কৰি জনাব। আজিলৈ এইখিনি। জয় অসম, বন্দে মাতৰম, জয় অসম।